যোৱা ঐ কি মামা মাৰিব আহিছে হা তোৰ মই মৰা মাৰে নহয় মই মাহী মা তই মিয়ে মিঠা মাতেৰে মোৰ লগত কাম নকৰাকৈ ভাত খাব পাৰিবি অ' বেটা তই পাল্লা মাৰি আছ একো এটা নকওঁ খাবি ভাতডাল মোৰ লগত এনেকে তোৰ মৰা মাৰা আহি খোৱাই মৰম তেতিয়াৰ পৰা যে ফিল্টাৰ পানী মাৰিছিলোঁ হোৱা নাই হা মই মৰি যাম মাৰা নহয় মই মাৰা নহয় তোৰ ayo ambil buk দুৰ্ভগীয়া হৈ জন্ম তোৰ মাৰা দেউতাই গুচি গ'ল ঐ তই এই মাহিলী মাৰাটো অত্যাচাৰ থাকিব নালাগে ব'ল মোৰ ঘৰলৈ ব'ল এই মোৰ ঘৰতে থাকিব ব'ল মি ও মি ও কি হল বা এটা মই ভাঙা নাই কিন্তু সে বাটতে ভাল কৰি ল'ব লাগিব ও বা শুনাচোন কি হল আকৌ মোৰ স্কুল যাব দেৰি হৈছে মোলৈ এটা চিপছ আনিবা হা অ হ'ব দিয়া কান্দিব গৈছা হা তোৰ মায়ে তই আজি কিমান দিন হ'ল স্কুল নোযোৱা আৰু তোৰ লগৰবোৰ স্কুল আছে তই সেই ল'ৰাবোৰৰ লগ লৈছে হা তোৰ মায়ে তেতিয়া যোৱা বছৰে ঢুকাই গৈছে এই মোমাইটো নহ'লে তই বাটতে পৰি থাকিলে হ'ল নপঢ়িলে এদিনে কিবা কাম আছে নেকি ঐ বল ঐ চালা নপঢ়িলে হ'ল এদিনে নপঢ়িলে খাব পাবি হা মই পূজাত যি লাগে তাকে দিছোঁ এই ৰাখাটো কাপোৰ কানি দিছোঁ আৰু এই মোমাইতে যি লাগে কষ্ট কৰি তাক পঢ়াব বিচাৰিছোঁ এই ক'লে নামানিছে বেয়া সংকলে বেয়া গৈছে যা তেতে মই মোৰ যদি আজি মা দেউতা থাকিলেহেঁতেন মা তোমালোক ক'ত যাম না ভাই বাটত কান্দি কান্দি কি কৰি আছ আমি জোতা লৈছো ইয়াত টুপি তোৰ মামাৰে একোৱে নেদে তোৰ মোমায়ে ঘৰত কান্দি থাকোঁতে জীৱনটো যাব সেয়া চা আমাৰ ইয়াত হিৰ' চাইকেল মাক দেউতাকৰ জহত খাই আছেতো মোৰ ইচ্ছাও কৰিব আহিছে বেটাৰ ষ্টাইল অহ 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 তোমালোক সকলোৰে ভালনে? ভাল বাইদেউ।
number 1. Morning, ma'am. 2. Present, ma'am. 3. Good morning, ma'am. 4. Good morning, ma'am. 5. Good morning, ma'am. 9. Present, ma'am. Oi, তোমাৰ কি হ'ল? তুমি এমাহ দুবাৰ যে স্কুলত অহা নাই কি হ'ল? দৰখাস্ত ক'ত? এতিয়াই দৰখাস্ত লাগিব মোক। মাৰ দেউতাৰ খবৰ নাই? স্কুলত আহিব লাগে নে নাই? ঐ, এইখন বজাৰ খোলা বুলি ভাবিছা নেকি? এমাহ দুমাহৰ পিছত আহিবি স্কুল? ঐ, দৰখাস্ত লিখ, এতিয়াই মোক দৰখাস্ত লাগিব। নাই বাইদেউ ঐ, দৰখাস্ত নাই বুলি ক'ব আহিছা। মাৰ দেউতাৰ খবৰ নাই? স্কুল পঠাইছে আৰু। তোক আজি। ঐ ৰবা তই 8টা বস্তি দৰফে খাই ঘূৰি ঘূৰিবি এতিয়া বাইদেৱে দিব ৰ ঐ, বহিছ তই? উঠ। দৰখাস্ত ক'ত? এতিয়ালৈ লিখাই নাই। ঐ, পাল্লা মাৰিব আহিছ হা? হাত দে। অলপ ইফালে দে। গুৰুত্ব নাই? মাৰ দেউতাক গুৰুত্ব নাই? দুখ পাইছো ক'ব আহিছ হা? এমাহৰ পৰা স্কুল আহিবি? দুখ পাইছ ক'ব আহিছ? দুখ পাইছ ক'ব আহিছ? ঐ, মাৰ দেউতাৰ খবৰ নাই হা? হা? বাইদেউ বাইদেউ ইয়াক নামাৰিব হা? নামাৰিম? এমাহৰ মূৰত স্কুল আহিব? বাইদেউ ধুৰ্বক বাইদেউ নামাৰিব বাইদেউ তাৰ মাক দেউতাক নাই নহয় হয় নেকি? সঁচাই ধ্ৰুৱ তোমাৰ মা দেউতা নাই? ছে, তুমি নাকান্দিবাচোন। ছে, নাকান্দিবাচোন তুমি। চানা বাইদেউ দুখ লাগিছে ধ্ৰুৱক মাৰ কাৰণে তুমি দুখ নকৰিবা। কি হৈছে কোৱাচোন? তোমাৰ মা দেউতা কেনেকৈ মৰিল? ছে, তুমি মোক বেয়া নাপাবা দেই। মই তোমাক বিনা দুখত মাৰিলো। মই নাজানো নহয়। ছে, আগতে গম পোৱাহেঁতেন তোমাক মই নামাৰিলোহেঁতেন। আৰে বাইদেউ পূৰ্বৰ দেউতাকটো খুব মদ আহি আছিল এই মদ খাই মৰিল বাইদেউ তাৰ বাপক ঢুকোৱাৰ পিছত মাকো মৰিল এতিয়া সি মোমায়েকৰ ঘৰতেহে থাকে ঐ তই দুৰ্ভগীয়া হৈ জন্ম ল'বি তোৰ মায়ে দেউতা মোৰ ঘৰতে থাকিব বল ছে, আজি মনটোৱে বেয়া লাগে। তোমালোক বহাচোন, মই অলপ আহি আছো। খুৰীদেউ তৰালিহঁতৰ ভালনে? হয় ভাল দিয়ক এই মই আপোনালোকৰ গাঁৱৰ ধ্ৰুৱহঁতৰ ঘৰলৈ আহিছিলোঁ। হয় নেকি ঘৰটো কোনফালেনো? ধ্ৰুৱহঁতৰ ঘৰটো এনেকৈ গৈ থাকিব তাত এটা ডাঙৰ আহঁত গছ পাব সেইখিনিতে নেকি? নহয় তাৰ পৰা আৰু অলপ গৈ দলং এখন পাব আৰু তাৰ পিছত দুঘৰমান গৈ সিহঁতৰ ঘৰ পাব হয় নেকি? খুৰীদেউ মই আহিছোঁ দিয়ক। বাইদেউ ইয়াৰ জীৱনটো বৰ দুখৰো সৰুতে মাক দেউতাক ঢুকাল মাক দেউতাক ঢুকোৱাৰ পাছত বিকলাংগা মোমায়েকজনে আনি কিবাকে খুৱাই ডাঙৰ দীঘল কৰিছিল কিন্তু নিয়তিৰ কি পৰিহাস সেই বিকলাংগা মোমায়েকজনো ঢুকাই থাকিল তাৰপিছত আমিয়েই তাক লৈ আহিলোঁ ইয়াৰ জীৱনটো বৰ ধ্ৰুৱ এইফালে আহাচোন তুমি চিন্তা নকৰিবা ধ্ৰুৱ আমি তোমাৰ সাহস হৈ থিয় দিম আমাৰ জীৱনটোৱে সংগ্ৰামৰ আমি এতিয়া সংগ্ৰাম কৰিয়েই জীয়াই থাকিব লাগিব তুমি এতিয়া ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব ভৱিষ্যতে ডাঙৰ মানুহ হ'ব লাগিব আমি আছো নহয় তোমাৰ লগত তুমি ভালদৰে পঢ়া শুনা কৰিবা আহো দিয়া মই এতিয়া যাওঁ দিয়ক
সিদিনা মই কিয় ইমান পিটিছিলোঁ এতিয়াহে মই অশান্তিত ভুগিবলগীয়া হৈছে মই সিদিনা বৰ ভুল কাম কৰিলোঁ সঁচাকৈ আমি ছাত্ৰ ছাত্ৰীক পিতাৰ আগতে বহুত কথাই ভাবি ল'ব লাগে